নমস্কাৰ। মাইক্ৰ'ছফ্ট এক্সেলৰ ফৰ্মুলাবিলাক কেনেদৰে হাইড কৰি ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। নিশ্চয় আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, কিয়নো আমি বিভিন্ন কাৰণত আমি বহু কষ্টৰে লিখা সেই ফৰ্মুলাবিলাক হাইড কৰি ৰাখিব বিচাৰোঁ বিভিন্ন কাৰণত। তো গতিকে আপুনিও যদি আপুনি লিখা ফৰ্মুলাটো হাইড কৰি ৰাখিব বিচাৰিছে যাতে অইন কোনোৱে গম নাপায় আপুনি কি ফৰ্মুলা ইউজ কৰিছে, সেইটো জানিবলৈ আমাৰ এই ভিডিঅ'টো চাওক। প্ৰথমতে আপুনি এই কোণৰ এই বুটামটোত ক্লিক কৰক। নিশ্চয় বুজি পাইছে? এই বুটামটোত চাওক, মই ক্লিক কৰিছোঁ। গোটেই ছিটখন সিলেক্ট হৈ গৈছে। এতিয়া এই নাম্বাৰ গ্ৰুপটো যে দেখিছে তাৰ এই লাঞ্চাৰ বুটামটোত ক্লিক কৰক। তাৰপিছত ফৰমেট চেল ডায়লগ বক্সখন দেখা দিব। এতিয়া আপুনি প্ৰটেকশ্যন টেবত একেবাৰে লাষ্টত যিটো প্ৰটেকশ্যন টেব আছে তাত যাওক। তাৰপিছত হিডেন আৰু লক দুটা অপশ্যন আছে, তাৰে চেক বক্স লক যিটো তাৰ সেইটো চেক বক্সটো চেক হৈ আছে আৰু হিডেনটো আনচেক হৈ আছে। আপুনি কি কৰিব, লকৰ এই চেকটো উঠাই দিয়ক, আনচেক কৰি দিয়ক আৰু হিডেনটো এইটো চেক কৰি দিয়ক চেক বক্সটো। তাৰপিছত অ'কে ক্লিক কৰক। নিশ্চয় এইখিনি বুজি পালে। এতিয়া আপুনি কি কৰিব পাৰিব, ইয়াত মই ক্লিক কৰি দিছোঁ, বাহিৰত ক্লিক কৰি দিব পাৰে। তাৰপিছত ৰিভিউ টেবলৈ যাওক, গৈ প্ৰটেক্ট ছিট যিটো অপশ্যন আছে আপোনাৰ যিটো এইটো প্ৰটেক্ট ছিট অপশ্যন তাত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি এটা পাছৱৰ্ড লিখক, তাৰপিছত অ'কে মাৰক। তাৰপিছত আৰু পাছৱৰ্ডটো দিব কৈছে, সেইটো পাছৱৰ্ড দিলোঁ যিটো আগতে লিখিছিলোঁ। তাৰপিছত অ'কে ক্লিক কৰিলোঁ। এতিয়া চাওক আপুনি কি ফৰ্মুলা ইউজ কৰিছে দেখা পোৱা নাই। ইয়াত আমি ফৰ্মুলা ইউজ কৰিছিলোঁ, চাওক ইয়াত ক্লিক কৰিছোঁ, ইয়াত ফৰ্মুলা বাৰত শ্ব' কৰা নাই। নিশ্চয় বুজি পাইছে? এনেকৈ আপুনি বাকী কাম হৈ থাকিব, ইয়াত লিখিব পাৰিব। আপুনি লিখিলে চাব ইয়াত লিখি দিম, চাওক এইবোৰ কাম হৈ আছে, কিন্তু ফৰ্মুলাটো চাব নোৱাৰিম। চাওক এইটো কি ফৰ্মুলা ইউজ কৰা হৈছে, ইয়াত ক্লিক কৰিলে আপুনি দেখা নাপাব, ফৰ্মুলা বাৰত শ্ব' নকৰে। ইয়াত যে আমি ফৰ্মুলা লগাই ৰাখিছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া ছিটখন আনপ্ৰটেক্ট কৰি দিম, তেতিয়া আপুনি দেখা পাব। এই আনপ্ৰটেক্ট ছিট যে আছে তাত ক্লিক কৰিলোঁ, পাছৱৰ্ডটো দিলোঁ আৰু অ'কে ক্লিক কৰিলোঁ। এতিয়া চাওক ইয়াত ক্লিক কৰিলে আপুনি ফৰ্মুলা বাৰত ফৰ্মুলাটো দেখা পাইছে। আমি কি ফৰ্মুলা ইউজ কৰিছিলোঁ আপুনি এতিয়া দেখা পাইছে। নিশ্চয় আমাৰ এই ভিডিঅ'টো চাই আপুনি উপকৃত হৈছে। এনেকৈ আপুনি লিখা ফৰ্মুলাটো অইনে যাতে চাব নোৱাৰে তেনেকুৱা কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত এনেকুৱা কৰিব লগা হয়। নিশ্চয় আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি লাইক কৰিব। এতিয়াও যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।